तामुलपुराव बर' थुनलाइ आफादनि 67थि जथुम्मानि थाखाय गोबां थाग थियारि। मख'जाथावदि बाक्सा जिल्लानि तामुलपुराव 2022 मायथाइनि 11, 12 आरो 13 फेब्रुआरियाव जागोन बर' थुनलाइ आफादनि 67थि जथुम्माया। बर' थुनलाइ आफादनि जथुम्मानि थियारि खालामनायनि थाखाय दिनै तामुलपुरनि गोबां गामिनि रायजोफोरा 1000 बिगा हानि माइ नाराखौ हायो। बेबादि बर' थुनलाइ आफादनि जथुम्मायाव नुजाथिफैगोन जोंनि हादरनि हादरगिरि मानगोनां रामनाथ क'विन्द बिथाङा। जथुम्माखौ जाफुंसार होनायाव बयनिबो मदद हास्थायदों बराय कमिटिया। এইটো আমাৰ কাৰণে বহুত মানে তামোলপুৰৰ এটা গৌৰৱ বুলি ক'ব পাৰোঁ, কাৰণ আমি 87ৰ পিছত এইবাৰ সুদীৰ্ঘ 33 বছৰ পিছত এই তামোলপুৰত বড়ো সাহিত্য সভাৰ অধিৱেশন হ'ব আৰু সেই উপলক্ষে হয়তো কৰোণাৰ পিছৰ যিটো পৰ্যায় সেই পৰ্যায়ত মানুহখিনিয়ে মুক্তভাৱে ওলাই আহি এতিয়া এই অধিৱেশনত অংশগ্ৰহণ কৰাৰ কাৰণে আমি অৰ্থনৈতিকভাৱেও কিছু জুৰুলা হৈ আছোঁ। তথাপিও ৰাইজৰ মানে উৎসাহ উদ্দীপনাৰ মাজেৰে আমি এইটো আগবঢ়াই লৈ যাব পাৰিম বুলি আশাবাদী। আৰু এই ক্ষেত্ৰত আজি আমি অহা 8 তাৰিখত আমাৰ লাই খুঁটা আমি স্থাপন কৰাৰ কাৰণে সিদ্ধান্ত লৈছোঁ। আৰু এই ক্ষেত্ৰত আমাৰ BTC প্ৰধান প্ৰমোদ বড়োদেৱক সেইদিনা লাই খুঁটা পুতা যাব। আৰু ইয়াৰ আগ মুহূৰ্তত যিখিনি কৰণীয় কাম, বিশেষকৈ আমাৰ পথাৰটো আমি পৰিচালনা কৰাৰ কাৰণে ক্ষেত্ৰত এই পথাৰখিনি আমি পৰিষ্কাৰ কৰি লোৱাৰ কাৰণে আজি নাৰাখিনি কাটাৰ কাৰণে ব্যৱস্থা কৰিছোঁ। আৰু ওচৰৰ যিখিনি গাঁও, সেই গাঁৱৰ ৰাইজে উৎসাহ উদ্দীপনাৰে আজি সহযোগ কৰি আমাক ইয়াত উৎসাহিত কৰিছে আৰু তেওঁলোকে শ্ৰমদান কৰি আমাৰ এই কাৰ্যসূচীটো সফল ৰূপায়ণত আমি এটা নতুন মানে চিন্তাধাৰাৰে আগবাঢ়িছোঁ। এটা ইয়াতে বড়ো সাহিত্যৰ দৰে এটা ডাঙৰ এখন অনুষ্ঠান হ'ব। ইয়াৰ কাৰণে সকলো শ্ৰেণীৰ ৰাইজে উঠি পৰি মানে সফলিত কৰাৰ কাৰণে প্ৰয়াস কৰিছে আৰু যিনে ধৰণৰ সহায় সহযোগ কৰিব লাগে সকলোৱে মানে সহায় সহযোগ কৰিছে। আৰু ইয়াত ভাৰতৰ ৰাষ্ট্ৰপতিক আনাৰ কাৰণে প্ৰচেষ্টা মানে চলাই আছে। আৰু ইয়াত এই অধিৱেশনতে বিভিন্ন বড়ো সাহিত্য সভাৰ যিখিনি ছেমিনাৰ বা যিখিনি ডেলিগেট আলোচনা কৰিব লাগে সেই সকলোকে ৰাইজক যাতে আমি ভালদৰে ৰিচিপশ্যন কৰিব পাৰোঁ তাৰ কাৰণে আমি যথেষ্ট চেষ্টা কৰিছোঁ। আৰু